लहित हुसैनखौ बुथारनाय दायनिगिरिखौ फासि होनांगौनि दाबिजों गसाइगावआव आमसुनि सोमावसारनाय हाबाफारि। थांनाय 16 नभेम्बर खालि खोला कामरुप जिल्ला सिंनि सामफुपारा आन्चलिक कमिटिनि गाहाय नेहाथारि लहित हुसैनखौ दानख्लाब सुख्लाब खालामनानै बुथारनाय जाथाय जालांदोंमोन। बे बुथारनाय जाथायजों लोब्बा थानाय दायनिगिरिखौ पुलिस बिफाना दिनैसिम हमनो हायाखै। बे बिथिंखौ लानानै दिनै गसाइगाव आमसुआ सोमावसारनाय हाबाफारि लायो। सोनाब क'क्राझार जिल्ला कमिटि आमसुनि दैदेननायाव गसाइगाव महकुमानि महकुमा बेंगिरिनि मावखुलिनि लांगोनायाव लहित हुसैनखौ बुथारनाय दायनिगिरिखौ थाबैनो हमनानै फासि होनांगौ होनना दाबि खालामो। ব্যক্তিগত খণ্ডৰ এটা বিদ্যালয়ত কিবা সাংস্কৃতিক অনুষ্ঠান চলি আছিল। তাত আমাৰ স্থানীয় যিজন আমচু নেতা তাক হানিখুচি ডেগাৰেৰে হত্যা কৰা হৈছে। তাৰ প্ৰতিবাদত আজি আমি ইয়াত মানৱ শৃংখল যিটো কাৰ্যসূচীটো হাতত লৈছোঁ। তো আমি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মহকুমা ডিপুটিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ পঠিয়াম। তাৰ কিছুমান আমাৰ দাবী আছে। যিহেতুকে 16 তাৰিখে আমাৰ কামৰূপ গৰৈমাৰী থানাত কেছটো দিয়া হৈছিল, তাত কিছুমান মানুহৰ নাম উল্লেখ কৰি দিয়া আছে সন্দেহজনকভাৱে। তেওঁলোকক কোনো ধৰণৰ আজিলৈকে সোধপোছ কৰায়ত্ব কৰিব পৰা নাই পুলিচ প্ৰশাসনে। তাৰ কাৰণে আমি দাবী জনাইছোঁ, যি লেহেমীয়া গতিত কামখিনি কৰি আছে তেওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু দ্বিতীয়তে আমি এইটো ক'ব খুজিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত জাজ এজন দি ইয়াৰ একটা ন্যায়িক তদন্ত কৰিব লাগে। আৰু যিখন স্কুলত এই ঘটনাটো স্কুল বা বিদ্যালয়ত যিখিনি ঘটনা ঘটিলে সেইখন বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ যিখিনি পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁলোকক অপসাৰণ কৰিব লাগে, সেই পদৰ পৰা আঁতৰাই দিব লাগে। আৰু আমাৰ লহিত হুছেইনৰ যি ফেমিলি আছে তেওঁলোকেও নিৰাপত্তাহীনতাত ভুগি আছে, আশংকাত তেওঁলোকে ভুগি আছে। তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণেও আমি দাবী জনাইছোঁ। তাৰপিছত আমাৰ যদি আমাৰ সোনকালে পূৰণ নহয় তেনেহ'লে আমি যি আমাৰ গণতান্ত্ৰিকভাৱে যিখন আজি আমি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ, ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম। লৈছোঁ আপোনালোকে জানে, যোৱা 16 তাৰিখত কামৰূপ জিলাৰ দক্ষিণ কামৰূপ জিলাৰ আমচুৰ অন্তৰ্গত এটা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমাৰ সংগঠনৰ এজন সতীৰ্থক যি হানিখুচি হত্যা কৰা হ'ল। আজি কেইদিনমান বুলি গ'ল, আজি কামৰূপ জিলাৰ প্ৰশাসনে এতিয়ালৈকে দোষীক প্ৰয়াত্ত কৰাৰ কাৰণে সক্ষম হোৱা নাই, যাৰ কাৰণে আমি গোটেই অসমব্যাপী আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি কাৰ্যসূচী লৈছোঁ। আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে অসম প্ৰশাসন তথা অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই আসামীক কৰায়ত্ব কৰিব লাগে, নহ'লে আমি এই আন্দোলন ইয়াতে স্থগিত নাথাকে। যেতিয়ালৈকে কৰায়ত্ব নহয় তেতিয়ালৈকে গোটেই অসমত আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব। আৰু আমি এই বাৰ্তাযোগে দিব বিচাৰিছোঁ যে অসম চৰকাৰে যেনেকৈ অসম প্ৰশাসনৰ দ্বাৰাই বিভিন্ন নিৰীহ মানুহক হত্যা কৰি আছে, আজি এজন আমাৰ আমচুৰ ৱাৰ্কাৰক মানে ৰাজহুৱা স্থানত হত্যা কৰা হ'ল। আজি অসম প্ৰশাসনে এতিয়ালৈকে তেখেতক মানে এৰেষ্ট কৰাৰ কাৰণে কৰায়ত্ব কৰাৰ কাৰণে সক্ষম হোৱা নাই, তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। এই কাৰ্যসূচীৰ পিছত মহকুমা ডিপুটিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ পিছতো যদি কোনো ধৰণৰ গুৰুত্ব নাপায় তেনেহ'লে কি ধৰণৰ কাৰ্যসূচী থাকিব? গুৰুত্ব নাপালে আমি অসমব্যাপী বিভিন্ন জেগাত অসমৰ দিশপুৰত আন্দোলন কাৰ্যসূচী লোৱাৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতি আলোচনা চলাই আছে। যেতিয়ালৈকে মুঠৰ ওপৰত যেতিয়ালৈকে এৰেষ্ট নহয় তেতিয়ালৈকে আমি বহি নাথাকোঁ, এইটোৱে আমাৰ কথা।